Hello friends, welcome to my YouTube channel. আজি আকৌ আহিছো নতুন ব্লগ এটা লৈ কেনে ঘৰৰ ব্লগ হ'ব। ঘৰত কি কৰি আছে চাই লওক। এইটো আমাৰ দাদা হৈ পিতাই মানুহ খেলি আছে। নাই খেলা কথা ক'বলৈ আহিছে। এইটো পিতাই মানুহ এনে আৰু মানুহজনী কি কৰিছে বাৰু কি কৈছা? বিস্কুট খাই খাই শেষ কৰি দিছে গোটেই। কিমান খাব আৰু বিস্কুট? শুনো এফালে মা গাখীৰ বাকিছে এইফালে হলিক্স খাবা বেটা শুন নাহে দেখিছে নে বেয়া উৎপাত আমাৰ দেখিছে এনেকৈ আছে গোটেইটো মুঠ লৈ আছে একে দিব একেবাৰে এফালে নাহা বাই কৈ দিয়াচোন বাই কৈ দিয়া বাই আমাৰ এতিয়া চাওক খাব পৰা নাই যে একো বিস্কুট এখন খাই ল'লে এতিয়া কি বিচাৰি ফুৰিছে দেখিছেনে খাবৰ কাৰণে কি খাওঁ কি নাখাওঁ মানে লাগিয়ে থাকে ঘৰত আছে যদিও যিহেতু মানে অকণমান চেন অকণ মাৰি কৰি লওঁ আকৌ আছেতো নাই বাবা আছে আজি আকৌ এটা আনিব লাগিব আৰু পইচা চব মানে পইচাবিলাক ক'ৰবাত মই লৈ যাওঁ বুলি চব লুকুৱাই থৈছে এফালে লুকুৱাই থৈছে পইচা আকৌ ক'ত লুকুৱাই থৈছে আৰু বহুত জেগাত পাছটো গোটেই পাছটো খালী কৰি থৈছে চব গোটেই পাছটো খালী কৰি থৈ দিছে আছে এই আমাৰ দাদা গাখীৰ লৈ আহিছে গাখীৰ মানে কি অকলে খাব মানে দিয়ক গাখীৰ খাওঁ আৰু দিয়াই নাই মোৰ বিস্কুট ক'ত মোৰ বিস্কুট নাইচোন খালি মানে মই গাখীৰ খাম নি খালি কি মই হৰলিক্স নাখাওঁ নহয় পিতা মানুহৰ কাৰণেহে লৈছোঁ মই চাওকচোন ইমান ডাল ডাঙৰ হ'ল এই মানুহটো একেবাৰে গোটেইটো একে হৰলিক্সে খায় সৌ পোৱালিৰ নিচিনা দেখিছেনে হৰলিক্সে খায় হৰলিক্স কিমান খাব আৰু হৰলিক্স নাখালে নহয়